ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই আৰু মা ককা আইতাৰ ঘৰলৈ বুলি আহিছোঁ। ভিডিঅ'টো তাৰ পৰাই আৰম্ভ কৰিছোঁ, চাই থাকিব শেষলৈকে। আমি ককাহঁতৰ ঘৰলৈ অহাৰ মূল কাৰণটো আছিলে ইয়াৰে নামঘৰত ভাগৱত পাঠ আৰু শেষৰ দিনা মানে আমি যোৱাৰ পাছদিনা নিশালৈ ভাওনা অনুষ্ঠিত হৈছিলে। তাকে চাবলৈ বুলি মায়ে মই আহিলোঁ। আৰু এয়া দিনৰ ভাগৰ নামঘৰৰ দৃশ্য আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু এয়া হৈছে মোৰ আইতা। আৰু এয়া হৈছে মোৰ ককা। সেইদিনা গাঁৱৰে এজন ব্যক্তিয়ে তেওঁৰ কবিতাৰ সংকলন এখন প্ৰকাশ কৰিছিলে আৰু এয়া উন্মোচনী অনুষ্ঠানৰ দৃশ্য। ভাওনাখনত মোৰ সৰু মামাৰ ল'ৰায়ো ভাও লৈছে আৰু এয়া আজি ভাওনাখনৰ নাম। ভাওনা আৰম্ভ হ'বলৈ এতিয়াও সময় আছে, কিন্তু তাৰ বোলে ওলাই মেলি হ'ল, আমাক চাবৰ কাৰণে মাতিছে, সেয়া আহিলোঁ। আৰু এয়া হৈছে মোৰ সৰু মামাৰ ল'ৰা অম্লান। আমি সকলোবোৰ আহিলোঁ এতিয়া ভাওনালৈ বুলি। এতিয়া ভাওনা আৰম্ভ হোৱালৈ বুলি ৰৈ আছোঁ। ভাওনা আৰম্ভ হৈ গ'ল, আহক এতিয়া আমি সকলোৱে একেলগে ভাওনা উপভোগ কৰোঁ। আৰু এয়া হৈছে ভাইটি, সি ভগৱান বিষ্ণুৰ ৰূপত ভাও লৈছিলে। আপোনালোকৰ কোনে কোনে ভাওনা চাই ভাল পায় কমেণ্টত জনাবচোন। মই সেই আগতে সৰুতেই চোৱা আৰু ডাঙৰ হোৱাৰ পৰা এয়াই প্ৰথম চাইছোঁ আৰু সম্পূৰ্ণকৈ চাইছোঁ গোটেইখন। চাই সঁচাকৈ ভাল লাগিলে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু বেছি দেখাবলগীয়াও একো নাছিলে। ভাওনা প্ৰায় 12টামান বজাত শেষ হ'ল। আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। তেন্তে আজিলৈ ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।